हेलो बंधुসকল কেনে আছে আশা কৰো বহুত ভালে আছে স্বাগতম জনাইছো আপোনাক নতুন এটা ভিডিও লৈ সো বন্ধুসকল এটো ভিডিওত আপুনি চাবলৈ পাইছে সিআইডিৰ তদন্তত উন্মোচিত চাকৰি কেলেংকাৰীৰ বিস্ফোৰণ তথ্য টেট শিক্ষক নিযুক্তিৰ কোটি টকাৰ লেনদেন সো বন্ধুসকল আপোনালোকে চাই আছে এই টেট শিক্ষক নিযুক্তিক লৈ চৰকাৰে কোটি টকাৰ লেনদেন কৰি আছে আৰু এটা দিয়া আছে নগাঁৱৰ পৰা নিয়ন্ত্ৰিত জলপানী প্ৰমাণপত্ৰ মাৰ্কশিট বেহা প্ৰস্তুত কৰে সৰকাৰ মহম্মদ পাৰেৰ ছপাখালত প্ৰবক্তা জেহেৰুল ইছলামে অকলে 25 ঘৰাকী প্ৰাৰ্থীৰ পৰা সমগ্ৰ কৰিছিল 1.30 কোটি টকা গাড়ী চালক দীপক ৰয়ে 6 প্ৰাৰ্থীৰ পৰা লৈছে 15.85 লাখ টকা ডকমকা ডিলাইট কৰ্মচাৰী শিক্ষকক গ্ৰেপ্তাৰ সো বন্ধুসকল এই টেট শিক্ষক নিযুক্তিক লৈ চৰকাৰে কৰি আছে কোটি টকাৰ লেনদেন আপোনালোকে এটা নিশ্চয় দেখিবলৈ পাইছে প্ৰতিদিন সংবাদ গুৱাহাটী 26 নৱেম্বৰ টেটৰ ভুৱা নিযুক্তিৰ বজাৰখনৰ চাঞ্চলকৰ তথ্য উন্মোচন হৈ অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ সিআইডি তদন্তত দুৰ্নীতি কেলেংকাৰীৰ বিৰুদ্ধে অসম চৰকাৰৰ কঠোৰ স্থিতিৰ মাজতে টেটৰ জৰিয়তে শিক্ষক নিযুক্তিৰ নামত বহিল বজাৰ শিক্ষক নিযুক্তিৰ এই বজাৰখনত লেনদেন হ'ল 1.50 কোটি টকাৰো অধিক ধন সো বন্ধুসকল আপোনালোকে চাই আছে এই টেট শিক্ষক নিযুক্তিক লৈ অসম চৰকাৰে কৰিছে কোটি টকাৰ লেনদেন আৰু আপোনালোকে দেখিবলৈ পাইছে টেট শিক্ষক নিযুক্তিক লৈ কৰোৰ টকাৰ লেনদেন হৈ আছে আৰু লেনদেনৰ তথ্য পোহৰলৈ আনিছে অসম আৰক্ষীয়ে আৰু সিআইডি বিভাগৰ পৰা আপোনালোকে দেখিবলৈ পাইছে 2021 বৰ্ষৰ অসম টেট অনুষ্ঠিত হৈ গ'ল এই অসম টেটৰ ৰিজাল্ট অতি সোনকালে ঘোষণা কৰা হ'ব ৰিজাল্টৰ কেইদিনমান আগতে আৰু এই টেট শিক্ষক নিযুক্তিক লৈ অসম চৰকাৰে যি কেলেংকাৰী আৰম্ভ কৰিছে ইয়াৰ ভাবে আমি অসম চৰকাৰক অনুৰোধ জনাইছো যে এই কেলেংকাৰীৰ আভাগ যাতে ছাত্ৰ ছাত্ৰীসকলৰ ওপৰত নপৰে যিয়ে কষ্ট কৰি পঢ়িছে আৰু যিয়ে এই চাকৰিৰ উপযুক্ত তাক এই চাকৰিটো দিব লাগে আৰু অসম চৰকাৰৰ যাতে এই দৃষ্টিচক্ৰখিনি সেই চাকৰিৰ ওপৰত নপৰে সো বন্ধুসকল ভিডিওটো যদি ভাল লাগে এটা লাইক কৰি দিব আৰু ভিডিওটোত যদি কথা বতৰাৰ কোনো ভুল হৈ থাকে তেনেহলে ক্ষমা বিচাৰিছো আজিৰ কাৰণে এইখিনিয়ে থ্যাংক ইউ এণ্ড জয় আই অসম